এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈছে এটা ভয়ংকৰ খবৰ সোমবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 2198 জন কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে 760 জন লোক কৰোনাত ইপিনে ৰাজ্যত প্ৰতিদিনে বাঢ়িছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা সোমবাৰে ৰাজ্যত নতুনকৈ 2198 জনৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি ইয়াৰে 760টা কেছ কেৱল গুৱাহাটী মহানগৰীৰে আজিৰ দিনটোত সৰ্বমুঠ 48966 জন কৰোনা পৰীক্ষা কৰা হৈছিল ইয়াৰ ভিতৰত আছে 2198 জন দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ সংক্ৰমণ সেইদৰে সোমবাৰে কৰোনাত আক্ৰান্ত হৈ মৃত্যু খাবতে দুজন লোকে ইপিনে ৰাজ্যত বৃদ্ধি কৰোনাত আক্ৰান্তৰ সংখ্যা নিশা 9 বজালৈকে বিহু পালন কৰাৰ লগতে একেলগে নথকাৰ বাবে আহ্বান জনাইছে ৰাজ্যত পুনৰ কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বৰ্তমান জিএমচিএইচত বৰ্তমান 452খন বেডত কোভিড ৰোগী ভৰ্তি হৈ আছে এই কথা জনাইছে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই লগতে কয় যে জিএমচিএইচৰ পেইং কেবিনত 30 জন চিকিৎসাধীন হৈ আছে 339 জন সৰু সজাত চিকিৎসাধীন সৰু সজাত এই চিম্পটেটিক ৰোগীৰ সকল ৰখা হৈছে উল্লেখ্য যে কালি ৰাজ্যত 2199 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত ইয়াৰে 760 গৰাকী লোকে হৈছে কামৰূপ মেট্ৰৰ হোম আইচোলেশ্যনত থাকিলে যিজনে ৰোগীৰ কেয়াৰ ল'ব তেওঁ দুয়োপালি ভেকচিন ল'ব লাগিব আৰু চিকিৎসকৰ লগত যোগাযোগত থাকিব লাগিব বুলি কয় শৰ্মাই ভেকচিন লোৱা লোকৰ মৃত্যুৰ সংখ্যা কম গতিকে সকলোৱে এতিয়া ভেকচিন ল'ব লাগে নিশা 9 বজালৈকে বিহু আৰু বিহুৰ সময়ত কোনো গ্ৰুপত নাথাকি দূৰত্ব বজাই ৰখাৰ শৰ্মাৰ গাঁওবোৰত কোভিড পজিটিভ সংখ্যা কম গাঁওবোৰত বহু পৰিমাণে সতৰ্কতা গ্ৰহণ কৰি থকা হৈছে গণসংক্ৰমণৰ পৰা আহি নিজে দূৰত থাকিব লাগিব তেতিয়াহে কোভিডৰ সংক্ৰমণ হ্ৰাস পাব গণসংক্ৰমণ বন্ধ কৰিলে কোভিডৰ নীতি মানি চলিলে চিন্তা নাই 9টাৰ পিছত আৰু অমিক্ৰণৰ আক্ৰান্ত লোকৰ পোৱা নাই জেনম টেষ্টৰ ৰিপৰ্ট আহি নোপোৱাৰ বাবে নতুন অমিক্ৰণ কেছ জানিব পৰা হোৱা নাই বুলি জনায় অভিজিত শৰ্মাই বিহুত বন্ধ নাপাব নেকি অসমৰ হাজাৰ হাজাৰ বেংক কৰ্মচাৰীয়ে 14 তাৰিখে বিহুৰ বন্ধ বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান বেংক কৰ্মচাৰী 14 তাৰিখে ৰাজ্যজুৰি পালন কৰা হ'ব ভোগালী বিহু কিন্তু এনে এক্টৰ অধীনত এইবাৰ 15 জানুৱাৰীত ধাৰ্য কৰা হৈছে ভোগালী বিহুৰ বন্ধ যাৰ বাবে বিহু বন্ধৰ নোপোৱাৰ আশংকাত ভুগিছে বেংক কৰ্মচাৰীয়ে এনে এক্টৰ অধীনত 14 জানুৱাৰীত বিহুৰ বন্ধৰ ঘোষণা আহ্বান বেংক কৰ্মচাৰীৰ কোভিড চিকিৎসাৰ প্ৰদানৰ ক্ষেত্ৰত নীতি নিয়ম সলনি কৰিলে চৰকাৰে আপুনি নাপাব বিনামূলীয়া কোভিড চিকিৎসা যদিহে ভেকচিন গ্ৰহণ কৰা নাই যিসকলে সময় উকলি যোৱাৰ পাছতো দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব ভেকচিন গ্ৰহণ নকৰা ইচ্ছাকৃতভাৱে দ্বিতীয় পালি ভেকচিন গ্ৰহণ নকৰাসকলে নিজৰ খৰচ নিজে বহন কৰিব লাগিব ইপিনে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইটামান ভাল খবৰ 23.29% দৰমহা বৃদ্ধি অৱসৰ বয়স 60ৰ পৰা 62লৈ বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ কিয়নো নতুন বছৰত দৰমহা বৃদ্ধি হোৱাৰ লগতে কৰ্মচাৰী অৱসৰ বয়স বৃদ্ধি হৈছে ইপিনে কাৰ বৃদ্ধি প্ৰস্তুত কৰিবলৈ গৃহ মন্ত্ৰালয়ক আৰু সময় লাগে তৃতীয়বাৰ উকলিল সময়সীমা সংশোধিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ MHC has sought another extension for frame the rules of citizenship amendment act কা 2019 দেশত 2019 চনৰ ডিচেম্বৰ মাহত বলবৎ হোৱাৰ পিছতে আজি কোপতি ইয়াৰ বৃদ্ধি প্ৰস্তুত কৰিব পৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় তৃতীয়বাৰলৈ সময়সীমা উকলাৰ পিছতে গৃহ মন্ত্ৰালয়ে অতিৰিক্ত সময় বিচাৰিছে 2019 চনতে সংসদত গৃহীত হোৱা আৰু 2020 চনৰ 10 জানুৱাৰীৰ পৰা দেশত বলবৎ হোৱা এই আইনৰ বিধি প্ৰস্তুত কৰিবলৈ চৰকাৰে এই বছৰৰ 9 জানুৱাৰীলৈকে সময় বিচাৰিছিল লোকসভা আৰু ৰাজ্যৰ সভাৰ সাবঅৰ্ডিনেট লেজিসলেশ্যন কমিটিৰ পৰা যোৱা দেওবাৰে এই সময়সীমা পাৰ হয় এই পৰ্যন্ত ইয়াৰ বিধি প্ৰস্তুত কৰা হোৱা নাই বৰং এই আইনৰ বিধি প্ৰস্তুত কৰিবলৈ গৃহ মন্ত্ৰালয়ে পুনৰ অতিৰিক্ত সময় বিচাৰিছে নিয়মবোৰ প্ৰস্তুত নকৰাকৈ আইনখন কাৰ্যকৰী কৰিব নোৱাৰি লোকসভাৰ কমিটিখনে যোৱা নৱেম্বৰত এই সম্প্ৰসাৰণ মঞ্জুৰ কৰিছিল লোকসভাত কমিটিৰ অধ্যক্ষ হৈছে YSR কংগ্ৰেছৰ বালেশ্বৰী ভাল্লাল ভানিনী ৰাজ্যসভাৰ অধীনস্থ আইন কমিটিৰ অধ্যক্ষ প্ৰতাপ সিং বাজপেয়ী পঞ্জাৱ নিৰ্বাচনৰ বাবে ভ্ৰমণত ব্যস্ত থকাৰ বাবে জানিব পৰা গৈছে